হাই হেল্ল' নমস্কাৰ, আপোনাক স্বাগতম জনালোঁ টাইবছাম ব্লগলৈ। আৰু গাইজ আজি গৈ আছোঁ এটা জেগাত, আপোনালোকক দুখাম হাজি জেগাটো। আৰু গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ চাইকেল লৈ আহিছোঁ আৰু গাইজ দলঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু গাইজ বেলিটো তাৰমানে চকুতে পৰি আছে, পুৱা অকণ তাপ লাগি আহিছে গালকেইখন। আৰু গাইজ এখন দলং, আৰু গাইজ এনেই মই কেইখন দলঙৰ পৰা মই ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু গাইজ আজি মই এখন দলঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু গাইজ মই এইখিনি জেগা অকণমান বহুত ভাল পাওঁ। মোৰ ভিডিঅ'টো যে ভাইৰেল হৈছিলে গাইজ, এই আগত গছজোপা আছে এইখিনিতে মই এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো ভাইৰেল হৈছিলে। ভিডিঅ'টো ভাইৰেলৰ পৰা মোৰ চেনেলটো অকণ গ্ৰ' হৈছে আৰু তেতিয়াৰ পৰা মোৰ ভিউজ অহা হৈছে। আৰু গাইজ বেছি দেৰি নকৰি মেইন ভিডিঅ'লৈ যাওঁ ব'লা। আৰু গাইজ আহি আছোঁ। আৰু গাইজ এই একদম এই দলংখন একদম গৰমাই দলঙলৈ জইন আছে। আৰু গাইজ এয়া হ'ল পথাৰৰ ভিউ। আৰু গাইজ এতিয়া দলঙৰ পৰা ধুনীয়াকৈ নামি নামি গৈ আছোঁ। আৰু গাইজ মই অকলে আজি ইমান জোচ নাই। আৰু গাইজ এতিয়া পুৱা দলঙৰ পৰা নামি যাম। আৰু গাইজ চাইকেলত বেগ নাই, মাইকী মানুহ চাইকেল লৈ গৈছোঁ। আগৰ চাইকেলখন চুৰ হ'ল ব'লক। আৰু গাইজ এইটো হৈছে সৰুবৰী পুখুৰী। আৰু গাইজ ইয়াতে মানুহবিলাকে মাছ মাৰে। আৰু গাইজ বছৰত এবাৰ মাছ মাৰিলে সিহঁতৰ পইচা ওলাই যায়, কমে 1 লাখ টকা ওপৰৰ মাছ আছে। আৰু সিহঁতে বেছি থাকে। আৰু লোকচানো হৈছিলে এবাৰ, গোটেই পুখুৰী মাছ মৰি গৈছিলে। কোনোবাই বিষ ঢালি দিছিলে চাগে, গোটেই মাছবিলাক মৰি গ'ল। আৰু গাইজ এতিয়া পাইছোঁহি মন্দিৰ। আৰু গাইজ এইটো হ'ল শিৱ মন্দিৰ। আৰু গাইজ এইখন হৈছে সৰুবৰী ৰিজাৰ্ভ। এখন আচল ৰিজাৰ্ভখন নহয়, আগত আছে আৰু এখন ৰিজাৰ্ভ। আৰু গাইজ ফাইনেলি মই এতিয়া বাও চাইডে যামগৈ। আৰু গাইজ চিধা চিধি মই ব্লগ বনাইছোঁ গৈ বাবুঘাট দলং। আৰু গাইজ ইয়াতে আৰু গাইজ এখন হৈছে গাইজ নতুন বজাৰ হৈ আছে ইয়াত, শনিবাৰ হয় বজাৰ। আৰু গাইজ ইয়ালৈ হৈ সৰুবৰী বজাৰ হয়। আৰু গাইজ মই এদিন শনিবাৰ দিনাখন আহি পেলাই ব্লগ বনাম। নতুন বজাৰ খুলিছে এখন, আহি আছে নতুন বজাৰ অপেনিং হৈ গ'ল। আৰু গাইজ এতিয়া কমে 1 মাহ হৈছে, 1 মাহ বজাৰ হৈ আছে। শনিবাৰ সপ্তাহত এবাৰ বজাৰ। আৰু গাইজ এতিয়া মই ইয়াত আহি গ'লোঁ। আৰু গাইজ ইয়াত বহুত ধৰণৰ বিভিন্ন ধৰণৰ ইয়াত গাইজ খেতি হয়। আৰু গাইজ বছৰে বছৰে ইয়াত খেতি কৰে। আৰু গাইজ এইবিলাক মাল গাইজ বজাৰত বেচেগৈ। আৰু গাইজ আজি এইটো বস্তু আপোনালোকৰ জেগাত আছে নাই কমেণ্ট কৰিব। আৰু গাইজ এইবিলাক দেখিছে নহয় গাইজ, এইবিলাক পেপ্তি বুলি কয়। এইবিলাক সৰু সৰু যে এইবিলাক পেপ্তি বোলে। এইটো জুম কৰি দিছোঁ গাইজ। আৰু গাইজ ভাল লাগে এনেকুৱা এইবিলাক পথাৰ জেগাত যদি এইবিলাক খেতি কৰে, বহুত ভাল লাগে। আৰু গাইজ ইয়াত বিভিন্ন ধৰণৰ খেতি আছে। এইটো তাৰমানে এতিয়া এটা জাতৰ খেতি কৰিছে পেপ্তি, তাৰমানে এইটো বজাৰত বেচেগৈ। জলকীয়া নিচিনা দেখে, ভোট জলকীয়া নিচিনা দেখে। আৰু গাইজ এটা ডাঙৰ মই দুখাই আছোঁ। আৰু গাইজ এইটো চাই লওকচোন, এইটো গাইজ পেপ্তি। আৰু গাইজ পুৰা জলকীয়া নিচিনা দেখে পেপ্তিটো। আৰু গাইজ চাই লওক ধুনীয়া একদম পৰিৱেশ। আৰু গাইজ ইয়াতে বহুত ধৰণৰ বিভিন্ন ধৰণৰ খেতি কৰে ইয়াতে গাইজ। আৰু গাইজ এনেকৈ খেতি কৰি পেলাই আমাক খুৱাই আছে এইবিলাক জীৱিকা মানুহবিলাকে। আৰু গাইজ এইবিলাক মই এনেকৈ বস্তুবিলাক খাই পোৱা নাই। এইটো নতুন বস্তু ওলাইছে, এইটো কমে 2 বছৰমানৰ পৰা ওলাইছে। এইটো মই খাই পোৱা নাই। হ'লেও আমাৰ ঘৰত এদিন লৈ গৈছিলে, কি বস্তু আমি নাজানো, জলকীয়া বুলি মই নাই খোৱা, এইটো জলকীয়া পাইছিলোঁ। আৰু গাইজ এতিয়া মই দাদাজনক সুধিলোঁহি, আৰু এইটো বস্তুটো কি। আৰু গাইজ সেইটো বোলে পেপ্তি বুলি কয়। এইটো আপোনালোকৰ ফালে কি কয় নাজানো, মই আকৌ এবাৰ দেখুৱাই দিছোঁ। আৰু গাইজ এইফালে ডাঙৰ হৈ আছে, জোপোহা হৈ আছে এনেকৈ। আৰু গাইজ এইটো বোলে পেপ্তি বুলি কয়, চাই লওক। আৰু গাইজ ধুনীয়া একদম মনোমোহাকৈ খেতি কৰিছে আৰু ভাল লাগে। কমে গাইজ ইয়াত কমে 2 কঠামান খেতি, অকল এয়াই খেতি কৰিছে। আৰু গাইজ ইয়াত কবি খেতি কৰে, বেঙেনা খেতি কৰে। মই দেখিছোঁ, এইফালে মই যাই থাকোঁ গাইজ। এইফালে মই পুৱা মামাহঁতৰ ঘৰত যাই থাকোঁ। আৰু গাইজ যাই থাকোঁ, তাৰমানে এদিন মই ভাবি গ'লোঁ ইয়াত এটা ভিডিঅ' বনামহি। আৰু গাইজ ইয়াত মই কবি খেতি হৈছে নেকি মই তাকে চাব আহিছিলোঁ। আৰু গাইজ ইয়াত কবি খেতি কৰা নাই, এইটো পেপ্তি খেতি বুলি কয়। আৰু গাইজ
এইটো বজাৰত ওলাই এতিয়া নতুনকৈ ওলাই আছে মালবিলাক বনাই আছে বনোৱা নহয় খেতিবিলাক কৰি আছে নতুন নতুন খেতি আহি আছে মানুহক দি আছে মানুহে খাই আছে আৰু গাইজ এইবিলাক বহুত ধুনীয়া খেত কৰি থৈ দিছে একদম আৰু গাইজ ইয়াত সৰিয়হ আছিল সৰিয়হ উঠালে আকৌ সৰিয়হ উঠাৰ পাছত আকৌ এইটো টেপটি খেতি কৰি পেলালে আৰু গাইজ এয়া মানুহ দুজনে গাইজ খেতি কৰিয়ে আছে আৰু গাইজ এইটো ঘৰ হ'ল এই ঘৰ মানুহে এইখিনি খেতি কৰিছে গোটেইখিনি খেতি কৰিছে টেপটি খেতি আৰু গাইজ আপোনালোকে এটা কমেণ্ট কৰি দিবচোন পথাৰ মাজত এইটো কি দিয়ে তাৰমানে এনেকৈ লাখুটিডাল দিলে তাৰ ওপৰত পলিথিন এটা সোমাই দিলে তাৰমানে এইটো কি কৰে তাৰমানে এইটো গাইজ এইটো দুখাইছোঁ যে এইটো গাইজ এইটো কি কয় কমেণ্ট কৰি কৈ দিবচোন আৰু গাইজ মই ইমান ভালদৰে নাজানো বিহু যেতিয়া মাঘ বিহু আহে তেতিয়া এইটো বস্তু দিয়ে গোটেই পথাৰবিলাকতে দিয়ে আৰু গাইজ চাইকেলখন ময়ো তাত থৈ দিছোঁ মোৰ এই যিখন লৈ আহিছিলোঁ এখন গাইজ তাতে আছে আৰু গাইজ বেছি দেৰি নকৰোঁ গাইজ এতিয়া ঘৰলৈ যামগৈ আৰু গাইজ এইবিলাক খেতি কৰিছে বহুত ভাল লাগিছে আৰু গাইজ ইয়াত যদি বিভিন্ন ধৰণৰ খেতি আহে মই আপোনালোকক এই খেতিবিলাক ভিডিঅ' দেখাই থাকিম ডেইলি নহয় আৰু গাইজ যেতিয়া ছিজন মতে এইবিলাক খেতি কৰে আৰু গাইজ ছিজন মতে মই আহিম আৰু ভিডিঅ' বনাম আৰু গাইজ এইফালে কৈছিলে সৰিয়হ খেতি আৰু গাইজ সৰিয়হ খেতি ভাঙিলে আৰু গাইজ এতিয়া আকৌ ইয়াত বেলেগ খেতি হ'ব আৰু গাইজ এইফালে সৰিয়হ পকিব হৈ গ'ল আৰু গাইজ এতিয়া গৈ আছোঁ ৰাস্তাত উঠিবলৈ আৰু গাইজ আপোনালোকে এই টেপটি খাই পাইছে নে ক'বচোন গাইজ এইটো টেপটি খাই পাইছে নে কমেণ্ট বক্সত জনাই দিব আৰু গাইজ ধুনীয়া লাগিছে এইটো মনোমোহা একদম কি ক'ম আৰু গাইজ চাই লওক এবাৰ ভালদৰে আৰু গাইজ খেতিৰ পৰা উঠি আহিলোঁ ৰাস্তাত উঠিলোঁ আহি আৰু গাইজ এতিয়া চাইকেলখন মই তাত থৈছোঁ আৰু গাইজ এতিয়া আকৌ গৈ আছোঁ মামাহঁতৰ ঘৰত আৰু গাইজ আহি আছিলোঁ তাৰপিছত আৰু এটা ধুনীয়া পৰিৱেশ আছিলে সেই পৰিৱেশটো নহ'লে সেইটো পৰিৱেশ আপোনালোকে চাই থাকে সৰিয়হটো ভিউটো আৰু মজা লাগে আৰু গাইজ এইবিলাক খেতি ভাল লাগিছে আৰু গাইজ এটা বস্তু নেদেখালোঁ আৰু গাইজ ইয়াত জলকীয়াও লাগিছে এইখিনিতে আছে জলকীয়া জুম কৰি দিছোঁ জলকীয়া আৰু গাইজ এখন চাইকেল আৰু গাইজ এতিয়া মই ঘৰত গৈ আছোঁ আৰু গাইজ চাইকেলত উঠিলোঁ আৰু গাইজ এতিয়া মই গৈ আছোঁ মামাহঁতৰ ঘৰত আৰু গাইজ অকলে গৈয়ে ভাল লাগে দেখোন আৰু গাইজ মই ৰাইড কৰিম আৰু গাইজ বেছি দিন নাই ৰাইড কৰিম এক্সাম আহি আছে ফাইনেল এক্সাম কি হয় নাজানো ফাইনেল এক্সামটো ধুনীয়াকৈ দিলোঁ নতুনকৈ চাইকেল ল'ম বুলি এটা আশা আছে চাইকেল লৈ পেলাই আকৌ ৰাইড চাইড দুখাওঁ আৰু গাইজ এইটো হৈছে নতুন ইটা ভাটা বনাইছে এইটো গাইজ নতুন ইটা ভাটাৰ পৰা একে ধোঁৱা ওলাই আছে আৰু গাইজ ভিডিঅ'টো ইমানতে থ'লোঁ যদি চাই ভালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এটা ভিডিঅ' সৈতে আপোনাক লগ পাম আৰু ছেকেণ্ড চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব ভিডিঅ' দিয়াই নাই ভিডিঅ' দিম